ইফালে বিশেষ টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এটা প্ৰক্ৰিয়াৰ মাজেৰে নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে এই প্ৰক্ৰিয়াটো মানিব লাগিব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। বিশেষ টেটৰ কাৰণে এবাৰ পৰীক্ষা পতা হৈছে, প্ৰয়োজন হলে আকৌ এবাৰ পৰীক্ষা পাতিব বুলি ক'লে ৰণোজ পেগুৱে। ইতিমধ্যে নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশেষ টেট পৰীক্ষা আমি পাতিলোঁ আৰু ফলাফল যেটো আছিল 15,000 মান তেওঁলোকে অৱতীৰ্ণ হৈছিল, 600 কিমান গৰাকী তেওঁলোক পাছ কৰিলে আৰু তাৰে বহুতে চাকৰিও পাইছে। গতিকে এতিয়া বিশেষ টেট পুনৰবাৰ পাতিব লাগে। এবাৰতো আমি তেওঁলোকৰ দাবী অনুসৰি পাতিলোৱেই, আৰু এবাৰ যদি পাতিব লাগে বুলি কৈছে, আমি এইটো বিবেচনা পৰীক্ষা কৰি চাম কি কৰা যায়। নিযুক্তি এতিয়া এটা প্ৰক্ৰিয়াৰে হ'ব, যেটো খুব স্বচ্ছ প্ৰক্ৰিয়া, য'ত আমাৰ যি ৰিকুইজিট কোৱালিফিকেশ্যন আছে, মিনিমাম কোৱালিফিকেশ্যন আছে, কোৱালিফিকেশ্যনখিনি থাকিলে তেওঁলোকে আবেদন কৰিব পাৰিব। খুব সোনকালে আমাৰ শিক্ষা বিভাগত যিখিনি খালী পদ এতিয়া পাইছোঁ আমি, এই খালী পদখিনিৰ কাৰণেও ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, খুব কম সময়ৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব, তেওঁলোকে আবেদন কৰিব পাৰিব।